এটোপাল বৰষুণে তিয়ালে মোৰে আলসুৱা হিয়াকে দুহৰীৰ নুপুৰৰে ৰুণজুণ। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, মোৰো ভাল, কাৰণ আজি মোৰ জন্মদিন। খুবেই ভাল লাগিছে মনটো, কাৰণ জীৱনৰ 17টা বছৰ অতিক্ৰম কৰি আজি মানে আপোনাৰ 18 বছৰত ভৰি দিলোঁ, প্ৰাপ্তবয়স্ক হ'লোঁ আৰু ভোট দিম। তো মানে কি আৰু জন্মদিন স্পেচিয়েল একো নাই, তো দুজনমান বন্ধু মাতিছোঁ, ওচৰ চুবুৰীয়া কেইজনমান আহিব, তো সেই আৰু চাই থাকিব অকণো স্কিপ নকৰাকৈ। আৰু যিসকল মোৰ অনুগামীয়ে শুভেচ্ছা দিছে, মানে বহুত দিছে শুভেচ্ছা, মই এতিয়া গোটেইখিনি মই শুভেচ্ছা বাৰ্তা ৰিপ্লাই দিব পৰা নাই, গতিকে যাক দিব পৰা নাই তেওঁলোকে বেয়া নাপাব। ফাইনেলি সেয়া মোনাটো ৰাখি দিওঁ, এই পৰিল এইখিনি এয়া বজাৰ কৰি লৈ আহিলোঁ অলপ সৰু সুৰাকৈ কিবা কিবি। তো বাৰ্থডে, তো আজি মানে এই মিনিমাম সৰু সুৰাকৈ হ'ব আৰু গম পাই থাকক, আপোনালোকে চাই থাকক। আপোনালোকে ইউটিউবত খুব চাই থাকোঁ মানে কেকৰ ৰেচিপি কিবা কিবি, সেইকাৰণে বোলো ভাবিছোঁ যোন মোৰ জন্মদিনতো মই ট্ৰাই কৰিছোঁ। গতিকে কেকৰ কাৰণে যিখিনি বস্তু লাগে, চেনি, কণী, গাখীৰ, ৰিফাইন চবখিনি আনি লৈছোঁ। আজি এটা ঘৰতে কেক বনাম, কি হয় চাই থাকক আপোনালোকে, নাজানো কি হয়। আৰু মোটামুটি আধা ঘণ্টাৰ পিছত এয়া আমাৰ কেক। প্ৰথমবাৰ বনাইছোঁ এই জাষ্ট, আৰু মোটামুটি হৈছে আৰু কেক। এয়া আমাৰ কেক চাওক, এনেই জাষ্ট আৰু খাব পাৰি আৰু কিবাকে। আৰু এখন আনবক্সিং কৰোঁ নেকি, এখন আনবক্সিং কৰি লওঁ ৰ, একদম সন্ধিয়া এইকেইটা আমাৰ নিশাচৰ প্ৰাণ। এইটো উদ্যোগা নাচও কেমেৰা লাজ এনে কথা তৰ্ক, এইটো আমাৰ এইটো অকণ নিতুলকা ইছ কেমেৰাকো ভাই, আৰু সেইটোও নকওঁ আৰু সেইটো কণ। তো এইকেইটা নিশাচৰ আৰু আহি আছে বাৰু। আৰু এয়াও হৈছে আমাৰ নিৰীক্ষক, ফটো কেনেকুৱা হৈছে কি চাই আছে মানে। তো এনে আৰু প্ৰথমবাৰৰ বাবে দাদা এখন ছবি আঁকি দিবলৈ চেষ্টা কৰিলোঁ। প্ৰথমবাৰৰ বাবে সেইখন ছবি আঁকিছোঁ, কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব।
আৰু প্ৰথমতে এইটোৱে ক'ম যে নয়নদাদা তোমালৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল তোমাৰ জীৱনৰ ৰংবোৰ সাতৰঙী ৰামধেনুৰ ৰঙৰ দৰে ৰঙিল হৈ উঠক আৰু প্ৰথমবাৰৰ বাবে এখন ছবি আঁকিছোঁ দাদাৰ জন্মদিনৰ উপহাৰ হিচাপে কিমানখিনি পাৰিছোঁ নাজানো আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চুমু দৰং ইউটিউব চেনেলটো বহুত বহুত মৰম দিব যাতে অতি সোনকালে বহুতখিনি আগুৱাই যাব পাৰে ইফালে ভাই The next day. টকাও নাই তো কিবাকে পাতিছোঁ আৰু ঘৰৰ পৰা কৈছে আৰু পইচা দিব নোৱাৰোঁ কালি খৰচ কৰিলে তাৰপিছত মোটামুটি কিবা মেইনটেইন কৰি আনিলোঁ তাৰপিছত লগকেইটাই কৈ আছে যে খানা এটা খাব লাগে তো মানে ইনস্পিৰেশ্যন আৰু 18 years হ'ল তো লাহে লাহেতো এটা নতুন মানে এটা বছৰ পালোঁ তো এটা ইনস্পিৰেশ্যন যাতে ভাল আৰু কাম কৰিব পাৰোঁ আগতকৈ নতুন মেলি তো সেয়ে লক্ষ্য আৰু বৰষুণে তিয়ালে no no শৰতৰে এটি সেমেকা ৰাতি শুনিছোঁ নিয়ৰ ৰুণজুণ শৰতৰে এটি সেমেকা ৰাতি শুনিছোঁ নালাগে দিয়া মানুহ